প্ৰথমে মন কৰক এই বাল্টিটোলৈ। তাৰপিছত চাওক এয়া কি। নীল আকাশত উৰিছে ৰাষ্ট্ৰীয় পতাকা, কিন্তু এই ৰাষ্ট্ৰীয় পতাকা অৱমাননা কৰি পেলনীয়া এটা বাল্টিত খুটা পুতি এটা দায়িত্বশীল সংগঠনে কৰা কাণ্ডক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা হৈছে। এই দৃশ্য যোৰহাট নৱালীস্থিত সদৌখন কৰ্মচাৰী পৰিষদ যোৰহাট জিলা সমিতিৰ কাৰ্যালয়। চাওক কেনেদৰে এটা পেলনীয়া বাল্টিত শিল ইটাৰে ৰাষ্ট্ৰীয় পতাকা উৰুৱাবলৈ ব্যৱহাৰ কৰিছে।